সকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিক্ৰম টকছলৈ। আজি আমি যাবলৈ ওলাইছোঁ এনে এখন ঠাই য'ত নেকি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক মনোমোহা দৃশ্য। তাৰ উপৰি বহুখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম, গতিকে আহকচোন বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নিজ বাসস্থানৰ পৰা বোকাখাটলৈ বুলি ৰাওনা হ'লোঁ। লগত আছে মোৰ কলেজৰ বন্ধু বান্ধৱীসকল। কি যে এক মনোমোহা দৃশ্য, হয়তো সেই দৃশ্য কেতিয়া হয়তো পাহৰিব নোৱাৰোঁ। গতিকে আমাৰ লগত আপোনালোকে ভিডিঅ'টো উপভোগ কৰকচোন। আৰু আমি ইয়াত যিবিলাক বস্তু আছে অন্যান্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, সেই বস্তুবিলাক হয়তো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইকে ভিডিঅ' এটা বনাবলৈ বহুত সাহস দিয়ে। কলেজৰ বন্ধু বান্ধৱীসকলৰ লগত পাৰ কৰা সেই মুহূৰ্তটো হয়তো কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে আপোনালোকে যদি এই ঠাইলৈ অহা নাই তেন্তে এবাৰ আহক আৰু উপভোগ কৰক সি এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক মনোমোহা ঠাই। হয়তো এই ঠাইলৈ আহিলে আপোনাৰ মন সতেজ হৈ যাব আৰু আমাৰ যিবিলাক দৈনন্দিন জীৱনৰ হেঁচা বা অন্যান্য যিবিলাক টেনশ্যন, সেইবিলাক হয়তো খন্তেক সময়ৰ কাৰণে হ'লেও দূৰ হ'ব। গতিকে আপোনালোকে যদি এই ঠাইলৈ কোনোবা অহা নাই তেন্তে আপোনালোকে আহিব পাৰে আৰু এই জেগাটো দৰ্শন কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।